Karbi Aronbarim Armu Chingrum Ameipi alir alon pen pachun pon. Arkoi phai ner kebarni lumbajong constituency ke parlo dipholong dipuman jaka chelenga tuar piakung pithe puthe aklam ni hang rong ke thelong Karbi Aronbarim Armu Chingrum Ameipi mesen pen alir alon pen paman pon bangso Ameipi pia pot sibinang kok ma pulotang tili Karbi akheching thurnangji Aronbarim mate hongharia tumta vir vedet nangji chorkli chophejo tumta la anso se paprang do nangji pu ke matha ponsi bangso me pado ponlo pusi patir pia tumpen than pachini pon lason se Karbi anglong along rialong ni hang Nijang ni rep ni turki dula pen ang tanalong rialong ke dudun Aronbarim kirim duna Karbi tum anbangsi lag armu thek pon long lapen me do bom hot Karbi kurusar ke dona tum pen ang dc bom krokar nam stami pupon labang so me long alhisar poman pen Assam Chief Minister Dr. Himonto Biswa Sharma Karbi anglong Autonomous Council CEM Dr. Tuliram Ronghang MPs EMs MSC lapen prekjaman pen gedoge thege dinga tum chetong dun se mesen pen bang so Ameipi pachun pon di pupen sarjunong kronang ke lo birta malong News. আজি আমাৰ কাৰ্বি দিনন্দীয়া ধৰ্মীয় বিশ্বাস সংহাৰী সকলে ইয়াত একেলগ হৈ এখন ধৰ্মীয় সভা অনুষ্ঠিত কৰিছে এই আৰণবাৰিমত যোগদান কৰি সঁচাকৈ আনন্দিত হ'লো আৰু মই বিশ্বাস কৰোঁ যে কাৰ্বি সমাজে বিভিন্ন ধৰণৰ প্ৰলোভন বিভিন্ন ধৰণৰ পৰিৱেশত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ ভাবুকিৰ পিছত কাৰ্বিসকলৰ পৰম্পৰাগত লোকবিশ্বাস আৰু ধৰ্ম তেওঁলোকে জীয়াই ৰাখিব আৰু এই ধৰ্মসমূহৰ মাজত বা এই সংহাৰী ধৰ্মৰ মাজত লুকাই থকা বিভিন্ন দাৰ্শনিক আৰু বৈজ্ঞানিক দিশসমূহ তেওঁলোকে গৱেষণা কৰি বিশ্বৰ বৰসভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিব অহা 17 তাৰিখে কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠান হ'ব এই সোণালী জয়ন্তী অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহামহিম ডাঙৰীয়ানী আহি উপস্থিত হ'ব সেই সম্পৰ্কেও আয়োজন সম্পৰ্কেও আলোচনা কৰাৰ বাবে মই আজি ডিফুলৈ আহিছোঁ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন ডেভেলপমেণ্ট কাম আজি সমাপন কৰিছে বিশেষকৈ 3000 আসনযুক্ত যিটো অডিটৰিয়াম খুব ধুনীয়া হৈছে এই কামবিলাকো মোৰ শুভ উদ্বোধন কৰাৰ আজি সৌভাগ্য স্যাৰ 22 তাৰিখে যি ৰাম মন্দিৰ উদ্বোধন হ'ব আজমলে কৈছে যে 22 তাৰিখৰ ওচৰে পাজৰে মুছলমান মানুহক ট্ৰেইনত উঠিবলৈ বাধা দিছে চক মই কম যে হিন্দু হওক মুছলমান 22 তাৰিখৰ আগতে বেছি ঘূৰা-ঘূৰি নকৰি এইকেইটা দিন 500 বছৰৰ পিছত আমি মুক্তি পাইছোঁ গতিকে অলপ ভগৱানৰ লগত কেইটামান দিন কটালে একো বেয়া নহয় বদৰুদ্দিন আজমলে ভয় খাইছে নেকি মই বদৰুদ্দিন আজমলৰ কথাক মই উত্তৰ নিদিওঁ খালি মই এতিয়াই কৈছোঁ যে 22ৰ দুদিন আগৰ পৰা দুদিন পিছলৈকে বৰ পবিত্ৰ সময় মাঘ মাহো আৰম্ভ হ'ব আমাৰতো ইয়াত মাঘ বিহু আছেই তাৰপিছত ৰাম মন্দিৰ গতিকে এইকেইটা দিন খুব পবিত্ৰ দিন যিমানে আমি ভগৱানৰ লগত নিজক একে কৰিব পাৰোঁ সিমানে আমাৰ সকলোৰে কাৰণে মংগল স্যাৰ এলএসিএনৰ সৈতে শান্তি চুক্তি আলোচনা হ'বলৈ গৈ আছে আমি বৰ্ডাৰ কেয়াৰ কৰোঁ আমাৰ অসমৰ একো সমস্যা নাই অসমৰ শান্তি চুক্তিৰ জৰিয়তে নাগালেণ্ডৰ ডেভেলপমেণ্ট হ'ব নাগালেণ্ডৰ বিকাশ হ'ব আমাৰ ইয়াত অসমৰ তাত কোনো ইম্পেক্ট নহয় অসমটো অসমীয়া এতিয়া ভোট হৈ আছে আৰু মই কি ক'ম আপোনালোকে ক'ব কোন জিকিব ইলেকশ্যন হ'লেতো অলপ সৰু সুৰা হয় কিন্তু বেছি হোৱা নাই মই বিশেষ কোনো খবৰ পোৱা CM যদি বিজেপি জিকে দেৱলাল মানে আপোনাৰ ফালৰ পৰা ফালৰ পৰা নহয় পাৰ্টিৰ ফালৰ CAটো কেতিয়াবাই সংসদত পাছ হৈ কোনোতো বাদ নাই এইটোতো লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল আৰু কাৰ্বি আলং 6 শিডিউল এৰিয়া ইয়াত নাহে 6 শিডিউল এৰিয়াক বাদ দি বাকী অঞ্চলবিলাকত অলৰেডি CA লোকসভা ৰাজ্যসভাত কেতিয়াবাই পাছ হৈ গ'ল খালি আমি এতিয়া কিছুমান মানুহে কোৰ্টত গৈছে কোৰ্টত চেলেঞ্জ কৰিছে যদি সুপ্ৰিম কোৰ্টে বেয়া বুলি কয় বেয়া সুপ্ৰিম কোৰ্টে ভাল বুলি ক'লে ভাল বাকিটো আৰু CA লৈ কোনো বিতৰ্ক নাই কেতিয়াবাই এপ্ৰুভ হৈ গ'ল